গান, কেৱল জুবিনৰ গান। এবাৰ কোৰিয়াৰ প্ৰতিমা আনিছে। কোৰিয়াত এবাৰ ৰূপালী জয়ন্তী আছিলে, মই কৈছিলোঁ আপোনাক কোৰিয়াত ৰূপালী জয়ন্তী আছিলে। আনকি জুবিনক মাতিছিলে, কিন্তু জুবিন গাৰ্গ যিহেতুকে তাৰ আগমুহূৰ্ততে এনেকুৱা এটা ঘটনা ঘটি গ'ল। ৰাইজে বহুত দুখ পাইছে, ইমান ইচ্ছা কৰিছিলে। কটপুৱাৰ দেৱীক বিসৰ্জন দি গুচি গ'ল। এবাৰ কোৰিয়াৰ পৰা আনিছে, কোৰিয়াৰ ওচৰতে হয়, সেইবাবে অলপ দেৰিকৈ আহিছে। মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কেৱল জুবিন জুবিন জুবিন, দেখিছে কিমান এটা বিশাল, যিমান দূৰ কৈছে আপুনি, কেৱল মানুহ আৰু মানুহ। জুবিন কাৰণে কোৰিয়াত এইবাৰ ৰূপালী জয়ন্তী আছিলে, ৰূপালী জয়ন্তীৰ বাবে বহুত ধুমধামেৰে পালন কৰিব বিচাৰিছিলে, কিন্তু জুবিন গাৰ্গ নাই বাবে বহুত প্ৰব্লেম হৈছে। দেখিছে জুবিন অনুৰাগী কিদৰে, কেৱল জুবিনৰে গান, মুখে মুখে প্ৰত্যেকৰে। কেৱল জুবিন 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 জুবিন। এটা বিশাল ৰেলীৰ সৈতে দেৱীক বিসৰ্জন দিবলৈ আহিছে। কাৰণ এইবাৰ মই আকৌ কৈছোঁ যে এইবাৰ কোৰিয়াত ৰূপালী জয়ন্তী আছিলে, আৰু ৰূপালী জয়ন্তীৰ বাবে অতি ধুমধামেৰে পালন কৰিব বিচাৰিছিলে, কিন্তু পূজাৰ আগমুহূৰ্তত যিহেতুকে এটা ঘটনা ঘটি গ'ল। জুবিন দা নাই, জুবিন বিহীন প্ৰথমবাৰ এবাৰ দুৰ্গা পূজা অসমত। কেৱল জুবিনৰ গান, কেৱল জুবিনৰ গান। মই বৰ বেছি কথা নকওঁ, কাৰণ ইয়াত যিহেতুকে জুবিন দাৰ গান বাজি আছে, গতিকে আপোনালোকে কেৱল ভিডিঅ' চাই দেখো। যথেষ্ট মানুহ আহিছে, আপোনালোকে ভিডিঅ'টো চাই দেখি মই দেখুৱাই দেখিম। ইয়াৰ পৰা এনেকৈ লৈ যাব, এইটো পাগলদিয়া নৈ হয়, পাগলদিয়া নৈতে দেৱীক বিসৰ্জন দিব।
আজি জুবিনদাৰ গান বাজি আছে, গতিকে কথা ক'লেও শুনিবলৈ অসুবিধা হৈছে, গতিকে মই কথা নকওঁ, আপোনালোকে চাই থাকিব। যথেষ্ট মানুহ আহিছে।